নমস্কাৰ আজি আমি পৰিবেশন কৰিবলৈ ওলাইছো নৱজিৎ চাংমাইৰ দ্বাৰা ৰচিত তথা পৰিচালিত লকডাউন এই লকডাউন নাটকখনত অভিনয় কৰিছে পৰাণ শইকীয়া চিন্তু জাষ্টিন চাংমাই ৰঘু বিষ্ণুজ্যোতি দত্ত মিন্টু বনিতা বৰা মিঠু হে হে বন্ধুৰে বন্ধ হাইৰে বন্ধ বন্ধুৰে বন্ধ স্কুল বন্ধ বন্ধুৰে বন্ধ হাইৰে বন্ধ বন্ধুৰে বন্ধ স্কুল বন্ধ ওই চিন্তু কি কি হল বন্ধ বন্ধ বুলি যে নাচ মাৰিছ এই তয়ো নাচা এইকেইদিন মজা আৰু মজা কেলে আরে আমি মনে মনে হে আইছো এই ৰচো ৰ আৰে ছাৰে কৈছে লৰাহত তহঁত অলপ দিন স্কুল আহিব নালাগে বস মজা নালাগিবনে আমাকো কৈছে পিছে ঘৰত থাকিবলৈহে কৈছে আমিতো ঘৰতে আছো স্কুল বন্ধ মানে পঢ়া শুনাও বন্ধ গতিকে খেল আৰু খেল ৰেল দীঘলেল পেল পেটৰ মাজত সোমাই দিয়া লৰা বুহাৰ মেল আমাৰ কিনাৰৰ ৰেল লাইনত যে ৰেল নচলা হল কি হল ৰেল বাদ দে বাছ চাছো নাই দেখা নাই আমাৰ দেউতাহঁতেও বাইক চাইক নিনিয়ে কেৱল ঘৰতে থাকে টিভি দেখা নাই কৈ আছে কিবা লকডাউন নে কি বোলে বাদ দে যি ডাউনে হওক আমি খেল খেলিবহে লাগে কি খেলো দৰা কইনা ধেত লৰাই দৰা কইনা খেলে নেকি তেনেহলে আমি ভাওনা খেলো মজা হ'ব। মই বায়ন মই কৃষ্ণ তেনেহলে মই নাৰদ আৰম্ভ কৰ এহি মতে শ্ৰীকৃষ্ণ সভাত প্ৰৱেশ কৰিয়া নিজ স্থানে আশ্ৰয় তদন্তৰে নাৰদৰ বাবে সভাৰ মাজে অ বায়নিতা এইটো অসুৰৰ প্ৰৱেশে নাওতে গীত গাইহে ওলাই গীত গাওলা মই খোলটো খিলখিলাই দিওঁ করুণাময় রাম করুণাময় কৰোণা এই নামকেইটা আমাৰ খুৰা দেউতাহঁতৰ মুখত এইকেইদিন খুব শুনি আছো এইটো কিবা ভাইৰাছ বোলে মোকো কাৰ্টুন চাৰ্টুন চাবলৈ নিদিয়ে ঘৰত থাকি আমনিয়ে লাগি যায় কেৱল বাতৰি আৰু বাতৰি ধুৰ আমাৰতো টিভি নাই ইহঁতৰ ঘৰত চাওঁতে ময়ো দেখিছিলো শিং লগা বল এটা এজনে আকৌ কৈছে ভাই কৰোণা আছে ডৰোনা গতিকে হাম কিছি সে ডৰেংগে নেহি ডৰো নেকি ঐ চিন্তু ঐ মিঠু আৰে আমাৰ ৰঘুবীৰ দেখোন ৰঘুপতি হ'ব কল্যাণ হওক আচ্ছা ৰঘুবীৰ তুমি আহিলে যেতিয়া আৰু মজা হ'ল এতিয়া আমি চাৰিজন একেলগ হৈ খেলিব পাৰিম ইহঁতৰ ঘৰৰ আমজোপা ইমানটো হৈছে মনে মনে পাৰিবগে পাৰিম হয় নেকি আইঐ আমাৰ ঘৰৰ আম পাৰিলে মই কৈ দিম তয়ো চোন এহেঁতৰ ঘৰৰ মধুৰি মনে মনে পাই আমাৰ ঘৰ মধুৰি কিয় নিছিলি মই কেতিয়া নিছো নিছ নাই নিয়া নিছ নাই নিয়া নিছ এতিয়া কি চলি আছে গম পাও পাওঁ কি চলিছে মহাভাৰত এই নহয় মগলি হেৰ' টিভিটোত কাৰ্টুন মহাভাৰত চোৱাৰ বাহিৰে কেতিয়াবা বাতৰিটো চাইছনে একদম বৰ লাগে এতিয়া আমি আপোনালোকক দেখিছো কেমেৰা পাৰ্চন চিন্তু সৈতে মই মিন্তু কওঁ গুৱাহাটীত যি আছো জনশূন্য এজন ল'ৰা ঘূৰি ফুৰিছে তাৰ আমি তেওঁৰ নামটো জানিবলৈ চেষ্টা কৰিছো হ'ব সাংবাদিক মহোদয় মনে মনে থাকক গুৱাহাটী জি এছত যে জনশূন্য কাৰণটো জানেনে নাই অসমত চাগে এই অসম বন্ধতকৈও বেছি যাক নাম দিয়া হৈছে লকডাউন লকডাউন কোনো কলৈকে যাব নোৱাৰে কলৈকে ওলাবও নোৱাৰে তহঁতি এইকেইদিন গাড়ী চলা দেখিছ নাই দেখা স্কুল খোলা দেখিছ নাই দেখা দোকান খোলা দেখিছ নাই দেখা তেনেহলে এইবোৰ কিয় আমি যে এইদৰে ইয়াত আছো সেইটো এটা অপৰাধ অপৰাধ স্কুলত যে কৈছে ঘনাই হাত ধুব লাগে চকু নাক চুই থাকিব নালাগে কিয় আৰু যে মাস্ক পিন্ধিবলৈ কৈছে কিয় জানো
এতিয়া আমাৰ দেশৰ লগতে পৃথিৱীৰ প্ৰায়বোৰ দেশতে এটা ভাইৰাছে আক্ৰমণ কৰিছে য'ত মানুহ মৰিও গৈছে আৰু তহঁতি ভয় নকৰিবি এতিয়া ভালহে কৰিছে গাড়ী মটৰ চলা বন্ধ কৰি দিছে য'ৰ মানুহ ততেই থাকিবলৈ দিছে গাড়ী মটৰ নচলিলে মইচোন মামা ঘৰলে বিয়া খাবলৈ যাব নোৱাৰিম এই ভাইৰাছ কেনেকৈ বিয়পে বাৰু আৰু দেউতাহঁতে কিয় আমাক ঘৰৰ পৰা ওলাবলৈ দিয়া নাই কাৰণটো সেইটোৱেই আমি যদি ইজনে সিজনৰ পৰা দূৰত্ব বজাই ৰাখো তেতিয়া এই ভাইৰাছে আমাক আক্ৰমণ কৰিব নোৱাৰে সেইকাৰণে আমি ইজনে সিজনৰ পৰা আঁতৰত থাকিব লাগে পিছে খেলা ধূলাহে গ'ল পঢ়া শুনা কৰিবলৈওতো স্কুল নাই লকডাউন সেইকাৰণেইতো দিছে আমি কিন্তু ইজনে সিজনৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে আৰু হাত সঘনাই ধুব লাগে হাত আকৌ কিয় ধুব লাগে মই বুজি পাই গলো বীজাণুটো প্ৰথমে হাতত লগাৰ সম্ভাৱনা বেছি গতিকে হাত ধুই দিলে খতম এতিয়া বুজিলি সেইটোৱে কথা দূৰত্ব এতিয়াহে বুজিছো দেউতাহঁতে কিয় আমাক ঘৰৰ পৰা ওলোৱাত বাধা দিছে ময়ো বুজিলো পিছে নামঘৰত যে বৰসবাহত বহুত বেছি মানুহ গোট খায় শুন লকডাউন সেইবাবেই দিছে কিছুমান কাম চৰকাৰে নিষিদ্ধ কৰিছে যেনে বিয়া সকাম বৰসবাহ আদি এইবোৰ আনকি মানুহ ঢুকালেও নিৰ্দিষ্ট স্থানত 2জনমান মানুহে থাকিবলৈ দিছে আৰু দোকান ফাৰ্মাচী আদিত 1 মিটাৰ দূৰত শাৰী পাতি মানুহ থাকিব লাগিব তেতিয়া আৰু এই বীজাণু আহিবই নোৱাৰে আৰু আমি সকলো বাচি যাম সেয়েহে আমি সংকল্প লওঁ আমি ঘৰতে থাকিম হাত সঘনাই ধুম লকডাউন মানি চলিম সামাজিক দূৰত্বতা বজাই ৰাখিম আৰু কৰোনা দূৰতে থাকিম এই ক্ষেত্ৰত আপোনাৰ মতামত কৰোনা সে ডৰো না